নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ডিজয়ছ অনলাইন ক্লাছ ইউটিউব চেনেললৈ তোমালোকক স্বাগতম। আজি আমি পঞ্চম শ্ৰেণীৰ পৰিৱেশৰ আমাৰ সামাজিক সমস্যা পাঠটোৰ প্ৰশ্নোত্তৰসমূহ আলোচনা কৰিম। প্ৰথমতে আছে উত্তৰ লিখা। ক নম্বৰ প্ৰশ্নটো হৈছে আমাৰ সামাজিক সমস্যা বুলিলে কি বুজা? এতিয়া তাৰ উত্তৰটো হৈছে আমি সমাজত নিয়াৰিকৈ কাম কৰি আগবাঢ়ি যোৱাত যিবোৰ কাৰকে অসুবিধাৰ সৃষ্টি কৰে বা যিবোৰ কাৰকে প্ৰভাৱ পেলায় সেই কাৰকসমূহকে আমি কি বুলি কওঁ? সামাজিক সমস্যা বুলি কোৱা হয়। সমাজত একতা গঢ়ি তোলাত কোনবোৰ গুণৰ প্ৰয়োজন হয়? সমাজত একতা গঢ়ি তোলাৰ ক্ষেত্ৰত মিলা প্ৰীতি, সহযোগিতা, বুজাবুজি, ভাতৃত্বভাৱ আদি গুণৰ প্ৰয়োজন হয়। সামাজিক সমস্যাবোৰ কি কি? ইয়াৰ উত্তৰটো হ'ব, যিটো গ নম্বৰ প্ৰশ্ন তাৰ উত্তৰটো হৈছে বানপানী, যৌতুক প্ৰথা, বাল্য বিবাহ, মাদক দ্ৰব্য সেৱন, ভগা চিগা বাট, দৰিদ্ৰতা ইত্যাদি। ঘ নম্বৰ প্ৰশ্নটো হৈছে সামাজিক সমস্যা সৃষ্টিত কোনবোৰ কাৰকে অৰিহণা যোগায়? সামাজিক সমস্যাৰ সৃষ্টিত মানুহৰ মাজত ভেদাভেদ, উচ্চ নীচ ভাৱ, আন্তৰিকতাৰ অভাৱ, বিশ্বাসহীনতা আদিয়ে অৰিহণা যোগায় বা আদি কাৰকে অৰিহণা যোগায়। ২ নম্বৰ প্ৰশ্নটো হৈছে খালী ঠাই পূৰ কৰা। তাৰে যিটো ক নম্বৰ প্ৰশ্নটো হৈছে আমি সকলোৱে খালী ঠাই পাতি বাস কৰোঁ। আমি সকলোৱে কি পাতি বাস কৰোঁ? আমি সকলোৱে সমাজ পাতি বাস কৰোঁ। অৰ্থাৎ খালী ঠাইটোত কি হ'ব? সমাজ। খ নম্বৰ যিটো খালী ঠাই মই একেবাৰতে কৈ গৈছোঁ, এইটো খালী ঠাইটোত হ'ব অন্ধবিশ্বাস হ'ল সমাজৰ এক শ্ৰেণী মানুহৰ এক ভুল ধাৰণা। গ নম্বৰ প্ৰশ্নটো মই একেলগতে কৈ গৈছোঁ খালী ঠাইটো সমস্যা দীৰ্ঘদিনলৈ বৰ্তি থাকিলে সমাজত অশান্তিৰ সৃষ্টি হয়। ঘ নম্বৰ যিটো প্ৰশ্ন আছে তাৰ খালী ঠাইটো হৈছে ৰাইজৰ সচেতনতা আৰু সহযোগিতা নহ'লে কোনো সমস্যা সমাধান নহয়, সহযোগিতা লাগিবই। ঙ নম্বৰ যিটো প্ৰশ্ন আছে লিখা পঢ়া নজনা লোককে সাধাৰণতে নিৰক্ষৰ লোক বোলে। ইয়াৰ খালী ঠাইত যিটো হ'ব সেইটো হৈছে নিৰক্ষৰ। ৩ নম্বৰ যিটো প্ৰশ্ন ক অংশৰ লগত খ অংশ মিলোৱা। এতিয়া ক অংশৰ প্ৰথমতে আছে অন্ধবিশ্বাসত কোনো। এতিয়া খ অংশৰ কোনটো লগত মিলিব? অন্ধবিশ্বাসত কোনো বৈজ্ঞানিক ভিত্তি নাই, এইটো আমি জানিব লাগিব। তাৰ পিছতো আছে পৰিয়ালৰ আৰ্থিক অনাটনৰ বাবে কিহৰ সৃষ্টি হয় বাৰু? টকা পইচাৰ অভাৱ হ'লে শিশু শ্ৰমিকৰ সৃষ্টি হয়, এইটো তাত মিলিব। অন্ধবিশ্বাস, লিংগ বৈষম্য, শিশু শ্ৰমিক আদি হৈছে একোটা সামাজিক সমস্যা, এইটো পোনে পোনেই আছে। মানৱ সমাজৰ আটাইতকৈ অযুক্তিকৰ ধাৰণা হৈছে ডাইনী বিশ্বাস। ৪ নম্বৰটো হৈছে অশুদ্ধ বাক্যবোৰ শুদ্ধকৈ লিখা। তাৰে ক গাঁও পঞ্চায়ত আৰু বিভিন্ন স্বেচ্ছাসেৱী সংগঠনসমূহে সামাজিক সমস্যাবোৰ সমাধানত সহায় কৰিব পাৰে, এইটো শুদ্ধ হৈ আছে, ইয়াতে একো কৰিব নালাগে, এইটো শুদ্ধ হৈ আছে। খ নম্বৰটো হৈছে কুসংস্কাৰৰ পৰা সমাজৰ ক্ষতি হয়, এইটোতো হয়েই, এইটো শুদ্ধ হৈ আছে। গ নম্বৰটো হৈছে লিংগ বৈষম্য হ'ল সমাজৰ এটা সমস্যা, এইটো শুদ্ধ হয়নে নহয়? যিটো আমি ল'ৰা ছোৱালী ভাগ কৰি কৰি দিওঁ, হয়নে? এইটো এটা লিংগ বৈষম্য, এইটোও হয়। ঘ নম্বৰ নিৰক্ষৰতাই সমাজৰ পৰা অন্ধবিশ্বাস আৰু কুসংস্কাৰ দূৰ কৰিব পাৰে, এইটো ভুল হৈ আছে। এইটো শুদ্ধ হ'লে এনেকুৱা হ'ব সাক্ষৰতাই সমাজৰ পৰা অন্ধবিশ্বাস আৰু কুসংস্কাৰ দূৰ কৰিব পাৰে। ঙ নম্বৰ যিটো টকা পইচাৰ অভাৱ হ'লে ল'ৰা ছোৱালীবোৰক শ্ৰমিক সজাই উপাৰ্জন কৰিবলৈ দিব লাগে, এইটো ভুল হৈ আছে। এইটো শুদ্ধ কৰি লিখিলে এনেকুৱা হ'ব টকা পইচাৰ অভাৱ হ'লেও ল'ৰা ছোৱালীবোৰক শ্ৰমিক সজাই উপাৰ্জন কৰিবলৈ দিব নালাগে। ৫ নম্বৰত আছে চমু টোকা লিখা। তাৰে ক নম্বৰ অন্ধবিশ্বাস, খ কুসংস্কাৰ, গ যৌতুক, তিনিটা দিয়া আছে, যিকেইটাৰ বিষয়ে আমি
ইতিমধ্যে ক্লাছত আলোচনা কৰিছোঁ আৰু তোমালোকক বুজাইও দিছিলোঁ। গতিকে তোমালোকে অকণমান লিখিবা এটা পেৰেগ্ৰাফ আৰু মোক এই হোৱাটছএপত পঠিয়াই দিবা, মই চাই ল'ম। আৰু 6 নম্বৰ যিটো প্ৰশ্ন, সামাজিক সমস্যা সমাধানত একতাৰ ভূমিকা কি লিখা। যদি কোনো এটা সমস্যা সমাধানত আমাৰ মাজত যদি একতাই নাথাকে তেনেহ'লে আমি কেনেকৈ সমাধান কৰিম? সকলোৰে মাজত একতা থকাটো খুবেই প্ৰয়োজনীয়। আৰু এইটো তোমালোকে অকণমান লিখিবা 2-3 লাইনমান আৰু হোৱাটছএপত পঠিয়াই দিবা, মই চাই ল'ম। ঠিক আছে, আজিলৈ সামৰিছোঁ। ধন্যবাদ।